সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পঞ্চম দলেলৈ। গাইজ আজি মই ফিল্ডৰ ৰানিং কৰিব আহিছোঁ। এতিয়া মৰ্নিং কেইটা বাজিছে 9-10টামান বাজিলে আৰু ৰ'দত মই দৌৰোঁ, সেইটো কাৰণে দেৰিকৈ আহোঁ, ৰাতিপুৱা নাহোঁ। ৰ'দত দৌৰিলে ভাল হয় বোলে, সেইটো কাৰণে দৌৰিব আহিছোঁ। ৰাতিপুৱাই হয়, কিন্তু একদম মৰ্নিং ৰাতিপুৱা নহয় আৰু এতিয়াতো একদম পুৰা চুকাৰত দিছে আৰু ন একদম ৰ'দত দৌৰি থাকিম, কোলা কোলা হৈ যাব নিগ্ৰো মানুহৰ দৰে। তো গাইজ মোৰ ভিডিঅ'টো চাই থাকিব। মই ৰানিং নকৰাৰ আগতে কেইটামান সৰু সুৰা এক্সাৰচাইজ কৰি ল'ম আৰু এই ভৰি বিষাই ইমানকৈ এক্সাৰচাইজো কৰিব নোৱাৰোঁ, তো সেইটো কাৰণে অকণমান সিজি বুলি কৰিম আৰু। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব নকৰাকৈ। এতিয়া স্কিপিং মাৰিম, অলপকৈ কৰিছোঁ এক্সাৰচাইজ, বেছি কৰিব নোৱাৰি মানে এইবোৰ বিষাই, ভৰি বিষাই, অলপকৈ আৰু এতিয়া আমি দুজনী ৰানিং কৰিম। মোৰ এক্সাৰচাইজ কৰি হৈ গ'ল, ইয়াকে ৰেকৰ্ডিং কৰিব দিছিলোঁ। এইফালে চা, হেল্ল' অন্ত। সিটো মোক এৰি এতিয়া গুচি যাবগৈ লখিমপুৰত। সি লখিমপুৰৰ হয়, লখিমপুৰৰ পৰা আহিছে আৰু গোগামুখত প্ৰেক্টিচ কৰি আছিলে ডান্স পাৰ্টি। সেইফালে আমি এতিয়া ডান্স কৰিব যাম। আমাৰ মিচিং সমাজৰ এক্টৰ আৰু জিম ট্ৰেইনাৰ, লগতে মডেলো হয়। ডিয়ান দলেকাই আহিছে, ইয়াতে শিকাই আছে আৰু আমিও এতিয়া পাৰ্টিচিপেট কৰিম, জুম্বা ডান্স কৰিম, মানে জিমৰ এনেকৈ জুম্বা ডান্স জিমত শিকায় আৰু। গাইজ মই জুম্বা ডান্সৰ গানটো মিউট কৰিছোঁ, কাৰণ এইটো ইংলিছ গান হয় ন, ইংলিছ গানটো মানে কপিৰাইট পৰে, সেইটো কাৰণে। গাইজ আৰু এই জুম্বা ডান্সটো কৰি আজি বহুত ভাল লাগিলে, মানে বহুত ভাল লাগে এই ডান্সটো কৰি। মানে এই ডান্সটো আজি কৰি মানে মোৰ আকৌ এবাৰ মানে জিমত মোৰ জইন কৰিব মন গৈছে, কাৰণ মই আগতে যেতিয়া লখিমপুৰত পঢ়ি আছিলোঁ ন, তাতে মই পঢ়া শুনা কমপ্লিট কৰিহে মই জিমত জইন কৰিছিলোঁ, মানে জিম কৰিছিলোঁ তাতে। সেইবোৰো অলপ শিকাইছিলে। তো তাৰপাছত বহুত দিন হ'ল, এবছৰমান হৈ গ'ল আৰু। তো জিমো যোৱা নাই, একো এনেকৈ ডান্স কৰা নাই। তো সেইটো কাৰণে আজি জুম্বা ডান্স কৰি বহুত ভাল লাগিলে। তো ইমান মোৰ ষ্টেপকেইটা মিলা নাই, কাৰণ সেইবোৰতো সদায় কৰি থাকিব লাগে ন, সদায় কৰি থাকিলেহে তেতিয়া ষ্টেপবোৰ মিলি যায়। তো মোৰতো বহুত দিন হ'ল ডান্স নকৰা, তো সেইটো কাৰণে মই ষ্টেপ চব পাহৰি গৈছোঁ। তথাপিও যিমান পাৰোঁ কৰিছোঁ আৰু ডিয়ান দাক চাই পিনি। ডিয়ান দা সেইজন এই য়েল্ল' কাপোৰ পিন্ধাজন হৈছে ডিয়ান দা। ইমান ভালকৈ দেখি পোৱা নাই চাগে চেহেৰাবোৰ আপোনালোকে, কাৰণ আগফালৰ পৰা ৰেকৰ্ডিং কৰিছে ন চাহত, তো সেইটো কাৰণে ইমান আমাৰ চেহেৰাবোৰ আপোনালোকে দেখি পোৱা নাই। তো আমি পূৰা আজি জুম্বা ডান্স কৰিলোঁ, বহুত ভাল লাগিলে। তো এনেকৈ কৰিলে মানে গাটো পাতল হয় ন, পূৰা বহুত ভাল লাগে। এনেকৈ প্ৰথম কৰোঁতে অকণমান বিষাব চাগে, কিন্তু মোৰ একো আজি বিষ চিষ হোৱা নাই, ডান্স কৰি ভালেই লাগিলে। কিন্তু তাৰ আগত এইটো বহুত ভৰি বিষ হৈ আছিলে, কাৰণ দৌৰিছিলোঁ ন। তো এতিয়া ডান্সটো কৰাৰ লগে লগে মানে চব বিষ চিষ নাইকিয়া হৈ গ'ল, মানে ডান্সতে মন আৰু। মোৰতো বহুত ডান্স কৰি ভাল লাগে, মই বহুত ভাল পাওঁ ডান্স কৰি। তো মই ডান্স স্কুলো গৈছিলোঁ, ডান্সো শিকিছিলোঁ। তো আজিকালি মানে ডান্স শিকা মই এৰি দিলোঁ, কাৰণ টাইম মেনেজমেণ্ট মই কৰিব পৰা নাই, সেইটো কাৰণে ডান্স শিকাটো বাদ দিলোঁ।
তো কেতিয়াবা গাইজ নিজে এতিয়া এনেকেই পানী খাই ৰুমত কৰি ল'ম। থাকোঁ আৰু তো আজি ধ্যানদাৰ খুব ভাল লগত লাগিলে বহুত প্ৰেক্টিচ কৰিলোঁ, তাতে এক্সাৰচাইজ কৰিলোঁ। ধ্যান দলেদা আমাৰ মিচিং চিনেমাৰ হিৰ' হয় আৰু জিম ট্ৰেইনাৰো হয়। তো আজি সি ফিল্ডত আহিছিলে, আউটডোৰত আমাক শিকাই পিনি গ'লগৈ আৰু। এতিয়া মই পানী খাই ল'ম, পানী খাই পিনি আমি দুইজনীও যামগৈ আৰু।